নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি তোমালোকক প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। কাৰণ আগৰ দুটা ভিডিঅ' মই কৰি গৈছোঁ যে প্ৰেজেণ্ট ইনডিফিনাইট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ, আৰু আজিৰ ভিডিঅ'ত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ইয়াত চোৱা, প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলিলে আমি কি বুজোঁ? যে চোৱা, বৰ্তমান সময়ত যদি কোনো কাম এইমাত্ৰ শেষ হৈ যোৱা বুজালে, মানে কোনো এটা কাম এইমাত্ৰ শেষ হৈছে, বুজি পাইছা? অতীতত ফলাফল হোৱা নাই, এইমাত্ৰহে শেষ হৈছে, তেনেধৰণৰ কামবোৰ সদায় কি হ'ব? ভাৰ্বৰ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব, বুজি পাইছা? এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিবোৰ কথা হ'ব, এই কথাবোৰ কেনেকুৱা হ'ব? যেনেকুৱা চোৱা, এই কথাবোৰ হ'ব এইমাত্ৰ শেষ হৈ যোৱা, মানে এইমাত্ৰ শেষ হৈছে। যেনেকুৱা তুমি ক'ব পাৰিবা যে মই খাইছোঁ, বা সি খালে, বা তাই আহিছে, সি গৈছে, তেনেধৰণৰ কামবোৰ কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ আমি কথাবোৰ যদি গঠন কৰিব যাওঁ, আমি ক'ব যাওঁ বা লিখিব যাওঁ, তেতিয়াহ'লে আমি ইয়াৰ যিটো মূল ভাৰ, ইয়াৰ যিটো ফৰ্ম আছে, সেই ফৰ্মটো আমাৰ জানিব লাগিব। ফৰ্মটো হ'ল ছাবজেক্ট, এছ মানে ছাবজেক্টৰ লগত কি হ'ব? সদায় ছাবজেক্টৰ লগত হেভ নাইবা হেজ। ছাবজেক্ট মানে ছাবজেক্ট অনুযায়ী হেভ নহ'লে হেজ, এইটো পিছলৈ মই বুজাই দিম। ছাবজেক্টৰ লগত কি কৰিব? হেভ নহ'লে হেজ। তাৰপিছত যিটো মেইন ভাৰ্ব থাকিব, মেইন ভাৰ্বৰ সদায় কি হ'ব? পাষ্ট পাৰ্টিচিপল। পাষ্ট কি হ'ব? পাৰ্টিচিপল হ'ব, বুজি পাইছা? ছাবজেক্টৰ লগত হেভ হেজ, মেইন ভাৰ্বৰ লগত পাষ্ট পাৰ্টিচিপল, মানে মেইন ভাৰ্ব যিটো মেইন ভাৰ্ব হ'ব, সেই মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব, আৰু লগত প্লাছ অবজেক্ট, বুজি পাইছা? এতিয়া আমি এই যিটো ফৰ্ম আছে, আমি যদি এই ফৰ্মটো ধুনীয়াকৈ বুজি পাওঁ, আৰু ইয়াৰ যদি ফৰ্মটো আমি ধুনীয়াকৈ বুজি লওঁ, তেতিয়াহ'লে আমি যিকোনো মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিবোৰ কথা, সেইবোৰ আমি ধুনীয়াকৈ ক'ব পাৰিম। ইয়াত চোৱা, আমি যিটো ফৰ্ম আছে কি চালোঁ? যে ছাবজেক্ট থাকিব, তাৰ লগত হেভ নাইবা হেজ বহিব, আৰু যিটো মেইন ভাৰ্ব হ'ব, এইটো মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ব প্লাছ অবজেক্ট, বুজি পাইছা? ইয়াত চোৱা, যেনেকুৱা ধৰি লোৱা যে সি খেলিছে, বা মই খাইছোঁ, তাই খালে, বুজি পাইছা? তেনেধৰণৰ কথাবোৰ পাষ্ট পাৰফেক্ট হ'ব। যেনেকুৱা মই চিম্পুল এটা উদাহৰণ দি আছোঁ, যেনেকুৱা চোৱা, যে এটা উদাহৰণ চোৱা, যে the boy has broken the chair. হ'ল। ইয়াত চোৱা, the boy has broken the chair, তোমাৰ ল'ৰাটোৱে চকীখন ভাঙিছে। ইয়াত আৰু এটা কথা, যে ইয়াত হেভ আৰু হেজ যে আছে, হেভ আৰু হেজ আছে, এই দুটা ক'ত ব্যৱহাৰ হ'ব, এইটো অকণ মন কৰিবা। ছাবজেক্টটো প্লুৰেল নাম্বাৰ নাইবা আই হ'ব লাগিব, তেতিয়া তাৰ লগত হেভ বহিব, আৰু অইন ক্ষেত্ৰত কি হ'ব? হেজ ব্যৱহাৰ হ'ব, বুজি পাইছা? এতিয়া চোৱা যে আমাৰ এই এডভাৰ্ব ভাৰ্চেছ কিছুমান চোৱা, য'ত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যিবোৰ ভাৰ্চেছ আমি দেখিলে আমি গম পাম যে এইটো কোন টেন্সত পৰিব, যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। এতিয়া কিছুমান এডভাৰ্ব ভাৰ্চেছ আমি ধৰি ল'ব পাৰোঁ, যে এনেকুৱা হ'ব, যেনেকুৱা চাই লোৱা, জাষ্ট বা জাষ্ট নাও, বা নেভাৰ, বা দিছ মান্থ, বা দিছ উইক, বুজি পাইছা? ইয়াত চোৱা, জাষ্ট নাও, নেভাৰ, দিছ মান্থ, দিছ উইক, মানে এনেধৰণৰ যদি ভাৰ্চেছবোৰ থাকে, তেতিয়াহ'লে গম পাবা যে এই যিটো চেণ্টেন্স হ'ব, এই চেণ্টেন্সটো সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব, বুজি পাইছা? এতিয়া আমি কিছুমান চিম্পুল উদাহৰণ লৈ যাওঁ, চোৱাচোন। যেনেকুৱা ইয়াত কিছুমান উদাহৰণ মই দি আছোঁ, চোৱাচোন। যেনেকুৱা চোৱা, I have
প্লেড আই হেভ প্লেড মই খেলিছোঁ আই হেভ প্লেড মই খেলিছোঁ যেনেকুৱা চোৱা ইউ হেভ প্লেড মানে তুমি খেলিছা যেনেকুৱা ধৰি লোৱা তাই খাইছে তেতিয়া কি হ'ব যেনেকুৱা চোৱা she has ইয়াত has হ'ব she has eaten ইয়াত এটা কথা মনত ৰাখিবা যে ইয়াত এইটো ধৰি লোৱা এইটো কি হ'ল এইটো হ'ল ছাবজেক্ট আৰু ছাবজেক্টৰ লগত কি বহিছে ইয়াত হেজ কিয়নো এইটো আইও নহয় বা প্লুৰেল নাম্বাৰো নহয় বুজি পাইছা ইয়াৰ এইটো কাৰণে চিৰ লগত হেজ বহিছে আৰু ইয়াত চোৱা ইয়াত যিটো মেইন ভাৰ্ব আছে এইটো হ'ল মেইন ভাৰ্ব এইটো হ'ল তোমাৰ ছাবজেক্টৰ লগত হেভ বা হেজ কৈছিলোঁ যে এইটো হ'ল অক্সিলাৰী ভাৰ্ব তাৰপিছত এইটো হ'ল মেইন ভাৰ্ব ইয়াত চোৱা মেইন ভাৰ্বটো কি হৈছে ইটেন এনে ইটৰ পৰা ইটেন আহিছে ইটটো হ'ল তোমাৰ প্ৰেজেণ্ট টেন্সৰ আৰু এট মানে হ'ল পাষ্টৰ আৰু ইটেন মানে হ'ল পাষ্ট পাৰ্টিচিপল বুজি পাইছা পাষ্ট পাৰ্টিচিপল যেনেকুৱা ইয়াত চোৱা আৰু এটা যেনেকুৱা চোৱা they have played সিহঁতে খেলিছে মানে এইটো তোমাৰ প্ৰেজেণ্ট পাৰফেক্ট যিটো টেন্স হ'ব এই টেন্সৰ কথাবোৰ যেনেকুৱা চে চা তেনেকুৱা কথা সি আহিছে মই গৈছোঁ তেওঁ খাইছে বা সি খেলিছে তেনেকুৱা কথাবোৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয় গতিকে আজি তোমালোকক প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ ইয়াত চোৱা যে ডেটো হ'ল কি প্লুৰেল নাম্বাৰ এইটো কাৰণে তাৰ লগত হেভ বহিছে লাষ্টত কৈ দিলোঁ ধন্যবাদ